जेरै खोथा एरै एक्सन BPF राजखान्थि हान्जानि बिसायख'थि समाव रादाय होदोंमोन एबा रायजो राजाफोरनि गेजेराव मोनबा गेरेन्टिखौ लानानै पावाराव फैदोंमोन आरो मोनबा गेरेन्टिखौ लानानै पावाराव जेरै फैदोंमोन बे रायजो राजाफोरनो जे रादायखौ बे रादाय होनायखौ मावफुंनो थाखाय सिगांदों हाग्रामा महिलारि दैदेननाय BPF सोरखारा बे समाव गुबुन गुबुन जायगाफोरावनो मैयानिफ्राय जागायजेनबाय जे मोनबा गेरेन्टिखौ मावफुंनो थाखाय गुबुन गुबुन बियाबाव बे समाव जे चेक राननाय हाबाफारि बे हाबाफारिया सोलिबाय थानायखौ नुनो मोनदों। थिग बेबायदिनो बाक्सा जिल्ला सदर थावनि मसलपुरावबो दिनै जे मोनबा गेरेन्टि बे गेरेन्टिखौ मावफुंनो थाखाय बिथांमोना चेक राननाय हाबाफारि लानायखौ नुनो मोनदों। नोंथांमोना मिथिगौ जे बिसायख'थि समाव BPF राजखान्थि हान्जाया जे मोनबा गेरेन्टि होदोंमोन एबा रायजो राजाफोरनाव रादाय होदोंमोन आरो बे रादायनि गेजेराव दङ बे रादायफोरनि गेजेराव दङ जे लाइमोनफोरनो अनसुंथाइ होनाय सेल्फ हेल्प ग्रुपनो होनाय नोरजिया बेंगुरैनो जे राङारि अनसुंथाइ होनाय आरो बेनि अनगायैबो बे समाव हा गैजायै नखरफोरनो हा होनाय बा हा पाट्टा होनाय आरो बे समाव बेनि अनगायैबो सिनियर सिटिजेन जाय बैसोगोरा सुबुंफोरनो राङारि अनसुंथाइ होनाय बे होनायखौ मावफुंनो थाखाय बिथांमोना रायजो राजाफोरनि गेजेराव बिसायख'थि समाव गेरेन्टि होदोंमोन आरो बेखौनो मावफुंनो थाखाय बे समाव BTC नि गाहाय खुंगिरि हाग्रामा महिलारि दैदेननाय सोरखारा BTC नि 40ता बियाबाव चेक राननाय हाबाफारिया सोलिबाय थानायखौ नुनो मोनदों। रादाय होनायखौ रादाय बायदि लाखिदों BTC नि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा दिनैबो बाक्सा जिल्लानि सदर मसलपुराव चेक राननाय हाबाफारि लानायखौ नुनो मोनदों आरो बेनि अनगायैबो गुबुन गुबुन बियाबफोराव बे समाव सोलिबाय दं जे मोनबा बे गेरेन्टिखौ मावफुंनो थाखाय हाबाफारिया गोख्रों भाबै सोलिदों। बे समाव जोंनिसिम बे चेक राननाय हाबाफारिया गुबुन गुबुन बियाबफोराव सोलिबाय थानायखौ नुनो मोनदों। तो আজি আমাৰ মছলপুৰ BTC সমষ্টি হিচাপে যিমান আমাৰ BTC চৰকাৰৰ 5টা গেৰেণ্টি আছিল ইয়াৰে 5টা গেৰেণ্টিৰ আঁচনি হিতাধিকাৰীসকলক হেতু প্ৰদান কৰা হ'ব। মানে আত্মসহায়ক গোট আছে, আমাৰ যিবিলাক গৰীব মানে কাম কৰি খোৱা মানুহ আছে, মানে IPS আছে 10,000কৈ, আত্মসহায়ক গোটসকলক 15,000 টকাকৈ আৰু যিবিলাক আমাৰ ইউথ আনএমপ্লয়েড তেখেতসকলক 2 লাখকৈ প্ৰায় 100 জন আৰু তাৰ বাদেও আছে আমাৰ ফিজিকেলি হেণ্ডিকেপ আছে, সিনিয়ৰ সিটিজেন আছে 10,000কৈ টকা। এইখিনি চেক ইয়াতে চৰকাৰীভাৱে আমাৰ BTC চৰকাৰে ইয়াতে ভগোৱাৰ ব্যৱস্থাটো কৰিছে আৰু মোক ইয়াতে কণ্টেক্ট দেখা দিবলৈ মাতিছিলে XMLA হিচাপে মই আহি দেখা দিলো, ভাল লাগিল। 5টা গেৰাণ্টিৰ পিছত আৰু কিবা পদক্ষেপ ল'ব নেকি আপোনালোকে? 5টা গেৰেণ্টিৰ পিছতো আমাৰ যথেষ্ট পদক্ষেপ এই অঞ্চলত আমাৰ যিমানখিনি ৰোড কমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক আমাৰ ডেভেলপ কৰা, আপগ্ৰেড কৰা, আমাৰ যিবিলাক আমাৰ ইৰিগেশ্যন আছে, এগ্ৰিকালচাৰ সেক্টৰ, এডুকেশ্যন সেক্টৰ বা আমাৰ হেল্থ সেক্টৰ, সকলো সেক্টৰতে প্ৰায়ৰিটি দি BTCখন আগুৱাই লৈ যোৱা, সেইটোৱে BTC চৰকাৰৰ উদ্দেশ্য। হাগ্ৰামা মহিলাৰী কথা ৰাখিছে ইলেকশ্যনৰ আগত যিটো 5টা গেৰাণ্টি 100% তেখেতে ৰাখি আছে। 5টা গেৰেণ্টিৰ কথা কৈছিলে, 5 মাহ হোৱাই নাই, তেখেতে ইতিমধ্যে এই আঁচনিবিলাক মানে ইতিমধ্যে এপ্ৰুভ কৰি হিতাধিকাৰীক এইটো প্ৰদান কৰিছে। তো 5টা গেৰেণ্টিত আমাৰ বহুতো আছে। এটা আমাৰ সমষ্টিতে আত্মসহায়ক গোট প্ৰায় 833টা আৰু আমাৰ আছে ইউথ যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন ইয়াতো 2 লাখে 100 জনক দিয়া হৈছে। তাৰ বাহিৰেও আমাৰ যিটো সিনিয়ৰ সিটিজেন প্ৰায় 1250 জন আৰু তেনেকুৱা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ হিচাপতো যিমানখিনি দৰখাস্ত পাইছে এতিয়ালৈকে সেইখিনি মানে প্ৰদান কৰাৰ ব্যৱস্থাবিলাক কৰি আছে। যথেষ্ট উপকাৰ হ'ব, এইটো ৰাইজৰ মানে খুব উপকাৰ হ'ব। এইটো উপকাৰৰ কাৰণে এইটো লোৱা হৈছে, দিয়া হৈছে আৰু BTCৰ দায়িত্ব লোৱাৰ পিছতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে
ইমান যিবিলাক আপোনালোকে প্ৰজেক্টটো দেখা পাইছে প্ৰজেক্টবিলাক কিমান প্ৰজেক্ট লৈছে সেইটো মানে আপোনালোকে এইটো নজৰ দিব না কিমান প্ৰজেক্ট ইতিমধ্যে মিনি ছেক্ৰেটাৰিয়েট বনাম বুলি কৈছিলে মিনি ছেক্ৰেটাৰিয়েট ইতিমধ্যে আধাৰশিলা হৈ গৈছে গতিকে এইটো ৰাইজৰ কাৰণে বহুত উপকাৰ হ'ব এইবিলাক প্ৰাৰ্থী তালিকা কেতিয়ালৈকে